হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে। আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ ৰঘুপতি মুভিটো লৈ কেনে। বলক আৰম্ভ কৰোঁ। চ' ভিডিঅ'টো হৈছে আপোনাৰ ৰঘুপতি নতুন ট্ৰেইলাৰ আহিছে। তো যোনে চোৱা নাই চাওক, ফালি দিছে, একদম ফালি দিছে। চ' ভিডিঅ'টো মই আপোনালোকক ট্ৰেইলাৰটো দেখুৱাব চেষ্টা কৰিম মানে কি, চাই থাকক আপোনালোক। ট্ৰেইলাৰটো চাই কিনে মোক এনেকুৱা লাগিছে, যিটো যেনেকৈ চাউথৰ ষ্টাৰ্টিঙত যেনেকৈ আপোনাৰ ধৰি লওক ভাল একশ্যন মুভি বনাইছিলে, ঠিক তেনেকৈ আমাৰ অসমীয়া জগততো সেনেকুৱা আহিছে। তো আমাৰ অসমীয়া জগতত চুৰুৱাত হৈছেহে। আমাৰ অসমীয়া জগতত মানে অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰীত অসমত আমাৰ ষ্টাৰ্ট হৈছেহে, আৰু ভাল আহি আছে। চ' পিছলৈকেতো পূৰা ৱৰ্ল্ড গম পাব, তেনেকৈ আজি অলপ চলপ গম পাই আছে, আৰু ডেভেলপ কৰিব। চ' আপোনালোকে চাই থাকক ফুল একশ্যন ৰঘুপতি ট্ৰেইলাৰ। ৰঘুপতি ৰামচন্দ্ৰৰ আন এটা নাম ৰঘুপতি। ৰামচন্দ্ৰৰ জন্ম হৈছিল লংকাৰ ৰাৱণ বিনাশ কৰিবলৈ। লংকাৰ ৰাৱণ বিনাশ হ'ল সঁচা, মোৰ সমষ্টিৰ মাটিডোখৰ যায় গঞা ৰাইজে অযথা হুলস্থুল কৰি আছে। ৰঘুপতিকে এতিয়া তালৈ পঠিয়াই আছো। ৰঘুপতি নালাগে, ৰঘুপতিক নালাগে। ৰঘু, চৰি আপুনি ইয়াত কিয়? ইয়াত কিয়? আবে ঘৰত কাৰেণ্ট নাছিল, বৰ হৈ আছিলো, সেইকাৰণে ইয়াত চুইচাইড কৰিবলৈ আহিল। বৰ ভয় লাগে পাই, দিওঁতে থওঁতে দাই লাগে বুলি। তাতে গৃহিণী নথকা ঘৰ যে আমাৰ এনেকুৱাই আৰু। শান্তিত আছা? কি ক'লে? তেখেত শান্তিত থকাৰ কামনা কৰিছিল। I want to be a teacher. সৰু ল'ৰা ছোৱালীক পঢ়াই মই বৰ ভাল পাওঁ। কি তুমি গাঁৱত গৈ চাকৰি কৰিবা? মাষ্টৰনী বাইদেউ। ব্যক্তিগত ক্ষতিৰ বাবে দুখিত, কিন্তু ইনভেষ্টিগেশ্যন কৰিবলৈ পুলিচ আছে। তোমাৰ কাৰণে মই চব এৰি থৈ ইয়ালৈ গুচি আহিলো, আৰু তুমি ইউ আৰ চেলফিছ। Get out. ৰঘু, Get out! কোন তই? মই কোন সেইটো পিছত গম পাবি, কিন্তু ইমান ইম্পৰ্টেণ্ট ইনফৰমেশ্যন আছে যেতিয়া বৰ দৰকাৰী মানুহ নহয় মই। কিনি পেলাৰ তোমাক। আবে ইয়াত বহুত পাৱাৰফুল মানুহ ইনভলভ হৈ আছে। সিহঁত ধুমুহা হয় বে, ধুমুহা। সিহঁত যদি ধুমুহা হয়, মই জুই হয়, আৰু জুইত যিমানেই বতাহ লাগে সিমানেই ডাঙৰকৈ জ্বলে।